Langhin BJP Mondal asaihem karcho amei ke pado Phaikuni ni phai troksiarni lakha krege thom Langhin constituency BJP amithang asaihem non hedjong Langhin BJP Mondal me phukimi kangwai pon Krishna Mohanto Basumotari aphan karcho ajai me kedeng pon pado Langhin BJP Mondal chun bangahin pen me chari pon se me pangcheng pon lason se me along aluhia man pen kari bang long autonomous council EM Billy Mohan Khaklari Langhin BDC chairman Bir Singh Timung Langhin BJP Mondal me phulapen Jaipong Lem chairman Hemari Terona tumche tong non sikar chami mesen pen pachun pon Holoni pen Probin Taronang ke palia birita Malong News Aji Langhin Mondal Bharatiya Janata Partyr Sভাপতিত্বৰ দায়িত্ব যোৱা 28 তাৰিখে আমাৰ ৰাজ্যিক সভাপতি সন্মানীয় শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়া আমাৰ ইষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰলেন কিলিং ডাঙৰীয়া আৰু আমাৰ মাৰ্গদৰ্শক আমাৰ লিডাৰ লাংহিন এমএচিৰ আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ EM বিলি মোহন কাকলাৰীৰ যেটো অনুগ্ৰহ আৰু ছাৰসকলৰ যি মাৰ্গদৰ্শন আৰু ছাৰসকলৰ যেটো প্ৰচেষ্টা এই প্ৰচেষ্টাত আজি এই লাংহিন মণ্ডলৰ সভাপতিৰ দায়িত্ব পালন কৰিবৰ কাৰণে মোক দায়িত্ব দিয়া হৈছে তাৰ কাৰণে মই পোনপ্ৰথমে ছাৰসকলক মোৰ অন্তৰৰ পৰা নমস্কাৰ আৰু ধন্যবাদ যাচিলোঁ এই সময়ত ক'বলৈ মোৰ একো নাই বিশ্বৰ ভিতৰত সৰ্ববৃহৎ এই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এই দলত থাকি কোনোবা একটা পদত থাকি দেশৰ কাৰণে মাতৃভূমিৰ কাৰণে অকমান কিবা এটা কৰি যাবলৈ কাৰণে যেটো সুবিধা মোক দিলে তাৰ কাৰণে মই বহুত সুখী মই আনন্দ যদিও সভাপতি নহলিও মই এই কাৰ্যকৰ্তা হিচাপে কোনোবা এটা গৃহ বা অফিচৰ চকীদাৰ হলিও এই ডিউটি কৰি যাম বুলি মোৰ দেশ সেৱাৰ কাৰণে মাতৃভূমি সেৱাৰ কাৰণে মোৰ যি সমৰ্পিত একটা ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে কাম কৰি যাবলৈ যেটো ইচ্ছা এই সমৰ্পিত ইচ্ছা মই দলৰ কাৰণে দিছো আৰু পৰৱৰ্তী সময়ত সকলো আমাৰ 13 নং লাংহিন সমষ্টিৰ আমাৰ বিজেপি মণ্ডল কমিটিৰ নতুন সভাপতি মাননীয় শ্ৰীযুত কৃষ্ণ মোহন বসুমতাৰীক আজি আমি সাংগঠনিক কাম কাজ কৰিবৰ কাৰণে তেখেতক দায়িত্ব দিলোঁ ইয়াৰ আগতে আমাৰ সভাপতি আছিল সুনীল কুমাৰ বড়ো দলীয় কাৰ্যকৰ্তাসকলে চিন্তা কৰি এই লাংহিন মণ্ডলৰ বিজেপিৰ কাম কাজ কৰিবৰ কাৰণে বা সক্ৰিয় কৰিবৰ কাৰণে তেখেতক নিযুক্তি দিয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্বি আংলং জিলা ইষ্ট কাৰ্বি আংলং জিলাৰ সকলো কাৰ্যকৰ্তাক লগতে অসম প্ৰদেশ বিজেপিৰ মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক মই আজি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতৰ সকলৰ মাৰ্গদৰ্শনত আজি আমি নতুন সভাপতিজন পাইছোঁ আৰু সেই সভাপতিজনৰ লগত আগন্তুক দিনবিলাকত আমি ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক কাম কাজ কৰি যোৱাৰ যি পৰিকল্পনা সেইখিনি কৰাৰ কাৰণে বা সুযোগ দিয়াৰ কাৰণে মই নিজকে খুব ধন্য মানিছোঁ আৰু লগতে আজিৰ এই সভাতে আমাৰ লাংহিন মণ্ডলৰ 32টা পুলিং ষ্টেচনৰ সকলো সভাপতি সম্পাদক লগতে বিজেপিৰ কাৰ্যকৰ্তাসকলে আহি যোগদান কৰিছেহি গতিকে আজি আমি খুব ভাল লাগিছে আজিৰ এই দিনটোত সেইকাৰণে মই সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ Nang litum kelang bom lake Malong News 24/7 hampang aparman klar da kabirta